হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালে। তো ভাবিছোঁ আজিৰ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আৰু যিহেতু একেদিন দিয়া নাছিলোঁ, মাত্ৰ যোৱাকালি এটা দিব পাৰিলোঁ আৰু নিজৰ এলাহতে মই নিদিওঁ, গম পাইছেনে ফ্ৰেণ্ডছ। ডেইলি দি যাব লাগিছিলে, হয় নহয়, তেতিয়াহে আগবাঢ়িব পাৰিম। কিন্তু মাজত এটা দুটা কমি যায়, সেইকাৰণে মই এদিন দুদিন মানে নিদিওঁৱেই আৰু। তো ফ্ৰেণ্ডছ, আজিৰ ব্লগটো চাই থাকক আৰু শেষলৈকে চাব বুলি আশা থাকিল। আৰু তো মোৰ যিমান ফ্ৰেণ্ডবোৰ আছে ছাবস্ক্ৰাইব কৰাবোৰ, আৰু যিসকলৰ মই ভিডিঅ' চাওঁ প্ৰত্যেকৰে মানে ভিডিঅ'তে মই এটা লাইক আৰু কমেণ্ট দি যাওঁ। গাইজ, মোৰ ভিডিঅ'বোৰত আপোনালোকে অকল কমেণ্টহে দিয়ে, মানে উপস্থিত থকাটো জনাই দিয়ে, কিন্তু লাইক নিদিয়ে। আৰু ভাল পায়, বেয়া পায় চাগে, হয় নহয়, সেইকাৰণে লাইকটো নিদিয়ে। আৰু চালে মানে চাই ভাল পালে নিশ্চয় লাইক দিব, হয় নহয়, কিন্তু চাগে আপোনালোকৰ পচন্দৰ অনুসৰি মই ভিডিঅ' দিব পৰা নাই বাৰু। তো ফ্ৰেণ্ডছ, তথাপিও মোৰ ভিডিঅ' চাব বুলি আশা থাকিল। ফ্ৰেণ্ডছ, মই ইয়াতে এটা বস্তু এটা দেখুৱাম বুলি ভাবিছোঁ। আৰু এইটো এটা লৈছোঁ চক, আৰু ইয়াত কিমান ভৰ্তি হ'ব নাজানো বাৰু, এতিয়ালৈকে কিমান ভৰাব পাৰিম, কিন্তু এনেই খুচৰাবোৰ থাকি যায়, এটকা দুটকা য'তে ত'তে পৰি থাকি যায়। কেতিয়াবা দোকানতো বেছি হৈ যায়, সেইকাৰণে লৈ থৈছোঁ দেই। আৰু চেষ্টা কৰিম ইয়াত ভৰ্তি কৰিবৰ কাৰণে। ভাবি থৈছোঁ একেবাৰে ফুল কৰিম বুলি, আৰু কোন যুগত ফুল হ'ব নাজানো। ফ্ৰেণ্ডছ, ইমান ধুনীয়া বনোৱা আছে, আৰু হয় এইটো প্লাষ্টিকৰ হয়, আৰু মাটিৰবোৰ আছিলে, মাটিৰটো আগত এনেকৈ এটাই ভৰাইছোঁ, আৰু ইমান ফুল কৰিব পৰা নাই মাটিৰটোত, আৰু ভাঙি দিলোঁ। কিন্তু এইবাৰ লৈছোঁ প্লাষ্টিকৰ। আৰু এইটো ক'ৰ পৰা লৈছোঁ গম পাইছেনে? চুলি বেপাৰীৰ পৰা। ইমান চুলি সৰিছে নহয়, চুলি দি মই এইটো লৈ লৈছোঁ দেই। চুলি সৰাৰ কাৰণে এইফালে চব কাটি দিলোঁ। চুলি নাই ক'লেও বেয়া নাই, মানে মুঠতে ইমানে চুলি সৰিছে। তো ভালে হৈছে, চুলি বেপাৰীৰ কাম আহিছে, হয় নহয়, চুলি বেপাৰীবোৰৰ কাম দিছে আৰু চুলিখিনি নি। তো ফ্ৰেণ্ডছ, এতিয়া আহিছে পাৰ্চেলৱালাৰ ফোন, আৰু ভাবিছোঁ পাৰ্চেলটো লওঁ আৰু আপোনালোকৰ লগতে আনবক্সিং কৰোঁ বুলি। তো ফ্ৰেণ্ডছ, চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু আগফালে ৰখি আছে পাৰ্চেলৱালা, আৰু দেহা আৰু মই আহিছোঁ দেই, দুইজনী পাৰ্চেল নিবৰ কাৰণে। আৰু লৈ আহিলোঁ, আৰু আহকচোন মানে আনবক্সিং কৰোঁ। আৰু চব ব্লেক দেখিছে, হয় নহয়, দেখাই গৈছে এটা চাইডত। আৰু আগত ইয়াৰ পেকেজিংটো বেলেগ আছিলে, কিন্তু আজিকালি অকণমান বেলেগ দিছে। তো এইটো হৈ গ'ল মোৰ মিষ্টাৰ ফালৰ পৰা মোক দিছে গিফ্ট। আৰু চব খুলিব লৈছোঁ, আৰু যেনেকুৱা দেখাইছিলে মানে পিকচাৰত তেনেকৈ আহিছে। আৰু আহকচোন আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ, আৰু সেইকাৰণে কেমেৰাটোৰ আগতে খুলিছোঁ। আৰু ভিতৰত এতিয়া খুলি চাম। চক ওপৰত ছেম টু ছেম, আৰু ফুলটো চক, এইটো তলৰ ছাইডৰ। আৰু এইটো মেখেলাটো হয়, মেখেলাখন চাওকচোন, মেখেলাখন ইমান ধুনীয়া, মানে আঁঠুলৈকে অকণ অকণ সৰু সৰু ফুল আছে, আৰু তলৰ ছাইডটো এনেকৈ দীঘল দীঘলকৈ আছে। চাওক, আৰু ব্লাউজৰ পিচটো এনেকৈ মাজত চিম্পুলকৈ আছে ব্লেকত, আৰু তল ছাইডটো অলপ অলপ ফুল আছে, এইটো হাতত পৰিব। আৰু এইটো হৈ গ'ল চাদৰ, আৰু চাদৰখনত চাইডে চাইডে পতি লগাব লাগিব। তাৰপিছত পিছফালে মই কাপোৰৰ দম লগাই থৈছোঁ, কাৰণ এইবোৰ ধুই মেলি থোৱা আছে, আৰু সেইখিনি জাপি মেলি থ'ব লাগিব, সেইকাৰণে কিনাৰতে থৈ দিছোঁ, আৰু গডৰেজত ভৰাব লাগিব। তাৰপিছত এইখিনি জোঠা বাচনখিনি ধুই ল'ম, তাৰ লগতে এইফালে মাছখিনিও ফ্ৰাই কৰি ল'ম। আৰু মাছৰ লগতে মানে কচু মিলাম বুলি ভাবিছোঁ। তো ইয়াত মই ৰেচিপি ভিডিঅ' শ্বেয়াৰ কৰা নাই। এইখিনি সৰু মাছ, তাৰ লগতে এফালে ডাঙৰ মাছ, গোটেইখিনিকে হালধি নিমখ সানি মেলি একেবাৰে ফ্ৰাই কৰি ল'ম বুলি ভাবিছোঁ। আৰু এইপিনে পাতিলোঁ মই কেৰাহী, আৰু তাৰ লগতে প্ৰথমতে সৰু মাছখিনিকে ফ্ৰাই কৰি লৈছোঁ। আৰু তাৰপিছত কেঁচা পাচলি এইফালে আনি থোৱা আছিলে আমাৰ, কচু, দাংবডি, আলু এইবোৰ আছে। তো প্ৰথমতে ভাবিছোঁ কচুকে এনেকৈ কাটি লওঁ, কাৰণ কচু আৰু মাছ বনাম বুলি ভাবি থৈছোঁ। আৰু এইপিনে ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু গম পাইছেনে ফ্ৰেণ্ড, কচুখিনি ইমান ধুনীয়া সিজিছে নহয়, কি ক'ম, আৰু খায়ো খুব টেষ্টি।
তো ফ্ৰেণ্ডছ, এতিয়া একেবাৰে খোৱা বোৱা বনাই মেলি খাই ধুই আজৰি কৰি গাহৰিও দানা দিলোঁ, আৰু দানা দি মেলি এতিয়া গা পা ধুই আহিছোঁ। আৰু এতিয়া ভালেমান সময় হ'ল আৰু লাহেকৈ ছাগলীও আনিব যাব লাগিব, কাৰণ আজি মা নাই, নহ'লে মাহঁতি লৈ আহে, মাও নাই পাপাও নাই। আৰু ভাবিছোঁ গৈ আহিম ছাগলী আনিবলৈ। তাৰপিছত ছাগলী অনাৰ আগতে এয়া কাপোৰখিনি শুকাইছিলে দেহা ভাগৰ, আৰু ভাবিছোঁ এইখিনিকে ভৰাই লওঁ বুলি, কাৰণ গধূলি হ'বলৈ হ'ল, আৰু গধূলি হোৱাৰ আগে আগে কাপোৰখিনি ভৰাই ল'লে ভাল হ'ব। তো এইপিনে মই ভৰাই লৈছোঁ কাপোৰ কানিখিনি। তাৰ লগতে এইপিনে ফালি থোৱা খৰিও আছিলে, আৰু এইখিনিকো ভৰাই লৈছোঁ, যিহেতু ৰাতিপুৱা পাপা ফালি দিছিলে, আৰু এইখিনি মই গোটেইখিনি ভৰাই ল'ম। আৰু ফ্ৰেণ্ডছ, এফালে পাপাহঁতি আহিলে আৰু ছাগলী আনিব গ'ল, মোৰ যোৱা নহ'ল। তো ফ্ৰেণ্ডছ, মোৰ ছাগলী আনিবলৈ যোৱা নহ'ল, আৰু যাবলৈ ওলাওঁতে পাপাহঁতি লৈ আনিলে। আৰু এয়া খাবলৈ দিলোঁ পানী, যিহেতু দিনটো বন্ধা থাকে, পানী চানী খাবলৈ মানে সলাবলৈ যাবলৈ ইমান নহয়েই বাৰু, পানী দিয়া নহ'লে। আৰু এইফালে বনি আছে আমাৰ ছাগলী গঁৰাল, এয়া আধা আধা হৈ আছে বাৰু, খুটা চুটা পুতি থোৱা আছে, এদিনত কমপ্লিট হৈ যাব। আৰু এতিয়া গধূলিও হ'বলৈ হ'ল, আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে ৰাখোঁ। যদি চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰি দিব, চেনেলটোত যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব।